এই মুহূৰ্তৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। যি খবৰ শুনিলে যুৱ প্ৰজন্মই হ'ব একগোট, হাঁহিমুখে ৰাফিউজ্জামানক দিব এইবাৰ ভোট। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। আমি যদি কওঁ 10 নং বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থীসকলৰ ভিতৰত কোনগৰাকী প্ৰাৰ্থীয়ে সমষ্টিবাসীৰ মাজত অধিক জনপ্ৰিয়, তেন্তে অধিকাংশই কমেণ্ট কৰি জনাব ৰাফিউজ্জামান জিন্দাবাদ। অথচ অমৃত বাদশাহ, বিদ্যুৎ অধিকাৰী আলতাফ হুছেইন আৰু ডক্টৰ সাজিদ হুছেইনেও দাবী কৰিছে প্ৰাৰ্থিত্ব, সমষ্টিবাসীৰ মাজত নাই পৰিচিত। সমষ্টিৰ চুকে কোণে দলীয় কামত নিজকে নিয়োজিত কৰাৰ বাবে সামাজিক মাধ্যমে ৰাফিউজ্জামানক দিয়ে অগ্ৰাধিকাৰ। ৰাফিউজ্জামানে টিকট পালে হাঁহিমুখে সাব্যস্ত কৰিব ভোটাধিকাৰ। কংগ্ৰেছ দলৰ হাইকমাণ্ড বুলি কথা এষাৰ আছে। হাইকমাণ্ড যাৰ ওপৰত সন্তুষ্ট তাৰ নালাগে কোনো জনপ্ৰিয়তা, থাকিলেও সমষ্টি হেৰাই যোৱাৰ প্ৰৱণতা, তাকেই দিব দলীয় টিকট। সেইবাবেই কংগ্ৰেছৰ অধিকাংশ আশাবাদী প্ৰাৰ্থীয়ে সমষ্টিৰ লগতে সম্পৰ্ক নাৰাখি দলীয় হাইকমাণ্ডক তৈলমৰ্দন কৰি ফুৰা দেখা যায়। কিন্তু ৰাফিউজ্জামানৰ কথা ভিন্ন। সমষ্টিবাসীৰ আপদে বিপদে কাষত থাকি ভাল পাই নিজকে মানে ধন্য। Okay, all of you blow the से केक आज का हमारे साथ राफिउज्जामान के द्वारा से आज का हमने केक के ग्रहण करे पड़ली तो ईमान लगिन हमें जोर से की वाले 10 हाथ ताली मार के माने के वेलकम करा এই পবিত্র সম্মানীয় সাধারণ সম্পাদক উপসভাপতি সহ সম্পাদককে ধৰি বেশি জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চ সমূহ বিষয়ববীয়াক মই আন্তৰিকতাৰে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈয়ে আজি যেহেতু আমাৰ এতিয়া দেশী প্ৰগ্ৰাম, গতিকে মই দেশী ভাষাতে কম। আজকে আমার এই দেশী জনগোষ্ঠীয় মঞ্চ যুৱ ছাত্ৰ মঞ্চৰ অনুষ্ঠানত আসা আমার সন্মুখত থকা আইমা উগিলে, দেশী কান্দারি গিলে আৰু দেশী শুভকান্তি রাইস আৰু আমার দেশী অক্লান্ত সৈনিক গিলে মই সবাকে ধন্যবাদ জানাই। এই আমার এই দেশী জনগোষ্ঠী কেনে আমাকে এই দেশী জনগোষ্ঠীর কি করা লাগে, আমার সংগঠন করা লাগে, কারণ অভিভক্ত গোয়ালপাড়া আমরা এই লাঞ্ছিত বঞ্চিত শোষিত ক্ষুদ্র একটা জনগোষ্ঠী, এই জনগোষ্ঠী আমার পরিচয় আমরা হারিয়ে ফেলাছি।